নমস্কাৰ কনফিউজিং কিউৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ডিসকাস কৰিম আসাম ষ্টেটিক জিকেৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আজি এইটো ফাৰ্ষ্ট পাৰ্ট হ'ব আৰু সেকেন্ড পাৰ্ট অতি সোনকালে আহিব আৰু যদি এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেন্তে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট হ'ব যিসকল এস্পাৰেন্টছে সিৰিয়াসলি কিবা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সো গতিকে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ' চাই কেনে পালে আমাক কমেণ্টত জনাব গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ Question number 1. Which tribe of Northeast celebrates the Agalmaka festival? Agalmaka festival কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গাৰোসকলে Agalmaka festival পালন কৰে। Question number 2. The Madam Mefi festival is celebrated by Madam Mefi উৎসৱ কোনে পালন কৰে? Madam Mefi উৎসৱ পালন কৰে আহোমসকলে অপচন বি আৰু Madam Mefi প্ৰত্যেক বছৰে 31 জানুৱাৰীত উদযাপন কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 3 লাচিত দিৱস ইজ সেলিব্ৰেটেড অন হুইচ ডেট সো লাচিত দিৱস কেতিয়াকৈ পালন কৰা হয় লাচিত দিৱস পালন কৰা হয় অপচন ডি 24 নৱেম্বৰ তাৰিখে নেক্সট কোৱেশ্চন নম্বৰ 4 শহীদ দিৱস ইজ সেলিব্ৰেটেড অন হুইচ ডেট শহীদ দিৱস কেতিয়া পালন কৰা হয় শহীদ দিৱস পালন কৰা হয় 10 ডিচেম্বৰত অপচন এ কোৱেশ্চন নম্বৰ 5 The Assam Divas is celebrated on which date? অসম দিৱস কোন তাৰিখে পালন কৰা হয় অসম দিৱস পালন কৰা হয় 2 ডিচেম্বৰ অপচন এ Question number 6 Hornbill festival is celebrated in which state? কোন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় হৰ্ণবিল উৎসৱ পালন কৰা হয় নাগালেণ্ড Next question number 7 Who was the first Assamese to join the Indian National Congress during the second session held in 1886 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনৰ সময়ত যোগদান কৰা প্ৰথম অসমীয়া কোন ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ নবীন চন্দ্ৰ বৰদলৈ Question number 8 A woman Assamese revolutionary who while receiving her degree at the convocation at the University of Kolkata from the governor of Bengal shot him was so এগৰাকী মহিলা অসমীয়া বিপ্লৱী যিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা যি কনভোকেশন হয় কনভোকেশনৰ সময়ত ডিগ্ৰী লাভ কৰাৰ সময়ত বংগ ৰাজ্যপালক গুলিয়াই হত্যা কৰিছিল তেওঁ হৈছে অপচন বি বিনা দাস Question number 9 Which one is the only Assamese who represented India in the first round table conference held in London in 1930 কোনজন একমাত্ৰ অসমীয়া যি 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথম ৰাউণ্ড টেবুলত সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ চন্দ্ৰধৰ বৰুৱা নেক্সট কোৱেশ্চন নম্বৰ 10 Who among the following was the leader of the 1857 revolt in Assam 1857 চনৰ সিপাহী বিদ্ৰোহৰ নেতৃত্ব দিয়া অসমৰ বিদ্ৰোহী নেতাজন কোন আছিল তেওঁ আছিল অপচন ডি মনিৰাম দেৱান Question number 11 Who among the following from Assam joined the famous Dandi March অসমৰ পৰা কোনজন বিখ্যাত অসমীয়াই দাণ্ডি মাৰ্চত যোগদান কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি লীলাধৰ বৰুৱা Question number 12 মনিৰাম দেৱান and পিয়লি বৰুৱা were hanged on মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল সো 1857 চনৰ যি সিপাহী বিদ্ৰোহ হৈছিল তাত জড়িত থকাৰ অপৰাধত মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল তেওঁলোকক কেতিয়া ফাঁচি দিয়া হৈছিল অপচন সি 26 ফেব্ৰুৱাৰী 1858 চনত বিদ্ৰোহ শেষ হোৱাৰ পিছৰ বছৰতে তেওঁলোকক ব্ৰিটিছে ফাঁচি দিছিল নেক্সট কোৱেশ্চন নম্বৰ 13 কনকলতা বৰুৱা became a martyr of which of the following national movement সো কনকলতা কোনখন জাতীয় আন্দোলনৰ লগত জড়িত হোৱাৰ অপৰাধত ফাঁচি দিয়া হৈছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনত জড়িত থকাৰ অপৰাধতে কনকলতা বৰুৱাক ফাঁচি দিয়া হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 14 Who was the first martyr of the 1947 revolution in Assam 1942 চনত অসমৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন 1842 চনৰ যি বিপ্লৱ হৈছিল সেই বিপ্লৱৰ নাম হৈছিল ভাৰত ত্যাগ আন্দোলন আৰু ইয়াৰ প্ৰথম শ্বহীদ আছিল কনকলতা বৰুৱা অপচন সি নেক্সট কোৱেশ্চন নম্বৰ 15
আনন্দৰাম বৰুৱা উৰণীয়া সেতু is the official name of a flyover. Where is the flyover located? আনন্দৰাম বৰুৱা উৰণীয়া সেতু এখন উৰণীয়া সেতুৰ চৰকাৰী নাম। সো এই উৰণীয়া সেতুখন ক'ত আছে? গণেশগুৰি, পানবজাৰ, আঠগাঁও, চানমাৰী। সো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চানমাৰী। নেক্সট কুৱেশ্যন নম্বৰ 16, which is the longest bridge in India? ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? সো ইয়াৰ অপশ্যনবোৰ আপোনালোকে দেখা পাইছে। সো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু, আৰু এইখন ধলা শদিয়া ব্ৰিজ বুলিও জনা যায়, আৰু এইখন অসমত আছে। নেক্সট কুৱেশ্যন নম্বৰ 17, the total length of the ধলা শদিয়া ব্ৰিজ is? ধলা শদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? তো ধলা শদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে অপশ্যন এ 9.15 কিলোমিটাৰ 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 18, which one is the first film directed by ভূপেন হাজৰিকা? ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি কোনখন? সো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এৰাবাটৰ সুৰ। এৰাবাটৰ সুৰ নামৰ যিখন ছবি আছিল এইখন হৈছে ভূপেন হাজৰিকা দেৱৰ দ্বাৰা পৰিচালনা কৰা প্ৰথমখন ছবি। নেক্সট কুৱেশ্যন নম্বৰ 19, the treaty of Yandabu signed between the East India Company and which one of the following? সো ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নিম্নলিখিত কাৰ মাজত স্বাক্ষৰিত হৈছিল? সো এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দ্য কিং অফ বাৰ্মা, বাৰ্মাৰ ৰজাৰ লগত, অৰ্থাৎ মানসকলৰ যি ৰজা আছিল তেওঁলোকৰ লগত এই ইয়াণ্ডাবু সন্ধি ইংৰাজসকলে ছাইন কৰিছিল। আৰু এই ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। সো এই তাৰিখটো ইম্পৰ্টেণ্ট, সো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 20, দ্য ফাৰ্ষ্ট ফেজ অফ দ্য মোৱামৰীয়া ৰেবেলিয়ন ৱাজ ষ্টাৰ্টেড ইন? মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1769, অৰ্থাৎ 1769 চনত এই মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়টো আৰম্ভ হৈছিল। এইখিনিতে জনাই থওঁ যে মোৱামৰীয়া বিদ্ৰোহ মুঠতে 3টা ফেজত আৰম্ভ হৈছিল। ইয়াৰে প্ৰথম আৰম্ভণি হৈছিল স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত, আৰু ইয়াৰ অন্ত পৰিছিল স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। নেক্সট কুৱেশ্যন নম্বৰ 21, দ্য মোৱামৰীয়া ৰেবেলিয়ন ৱাজ দ্য 18th century conflict between আহোম এণ্ড? যে মোৱামৰীয়া বিদ্ৰোহ আছিল 18শ শতিকাৰ আহোম আৰু কাৰ মাজৰ সংঘাত? সো এইটো ইম্পৰ্টেণ্ট যে মোৱামৰীয়া বিদ্ৰোহ আহোম আৰু কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি মৰাণ আৰু মটকসকলৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 22, আছামছ ফৰেষ্ট কভাৰ ইজ এবাউট হাউ মাছ পাৰ্চেণ্ট অফ দ্য টোটেল এৰিয়া? অসমৰ বনাঞ্চলৰ আৱৰণ মুঠ মাটিকালিৰ কিমান শতাংশ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 22। নেক্সট কুৱেশ্যন নম্বৰ 22, দ্য আছাম লেজিছলেটিভ এছেম্বলি কেম ইন টু বিং? অসম বিধানসভাৰ সৃষ্টি কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অৰ্থাৎ 1937 চনৰ 7 এপ্ৰিল। নেক্সট কুৱেশ্যন নম্বৰ 24, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি? যে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাবু বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যন নম্বৰ 25 আৰু আজিৰ ছেশ্যনৰ লাষ্ট কুৱেশ্যন, দ্য টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ইন আছাম? যে অসমৰ সংসদীয় সমষ্টিৰ মুঠ সংখ্যা কেইটা? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 14টা, অৰ্থাৎ 14টা অসম সংসদীয় সমষ্টিৰ সংখ্যা। আৰু ইয়াৰ লগে লগে আজি আমাৰ এই ফাৰ্ষ্ট পাৰ্টটো শেষ হৈছে, আৰু নেক্সট পাৰ্টসমূহ আহিব অতি সোনকালে। সো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'বোৰ ভাল পাইছে তেন্তে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।